मेथाइ मोसानायखौ गासैबो नायबानो जाबाय ओइ दामदो गिरा दे थानाय बादि जोंबो नेना दंमोन बरदिनखौ नै सफैमारबाय बरदिना नै सफैमारबाय बरदिना बे गिर्जा न'खौ जोंनि जे बर'दिननि प्रग्राम दङ बे प्रग्रामखौ गाजा गोमजायै जागायजेनलांनो हासिगोन आं बिनि मुङावनो बे फिथाखौ हास'नाय जाबाय Paisir ke hambai hambai dan beberapa mazang som mazang culture beberapa mazang gede som kena senang yang terkait dengan mulai ke tengah paisir ke hambai dan apa. Tapi jika besok hai perlu nak kau bak naik nak kau mesti dengan dia boleh sekarang perlu
Hey!
गासिबो मोसागोन आरो मोसानायखौबो
প্ৰাৰ্থনা তেওঁলোকক বুজিছোঁ তোমাৰ ওচৰতে মই কথাহে ক'ব পাৰিম অলপমান বেছি কৰিব পাৰিম ঠাণ্ডাও বেছি দীঘলীয়া নকৰিম মই কিন্তু গান গাব একেবাৰে নোৱাৰিম গতিকে যি এটা বা দুটা গান কম আপোনালোকে সকলোৱে লগত থাকি পেলাই গাব আপোনালোকৰ কিতাপতো থাকিব আৰু আমাৰ ধৰ্মগীততো থাকিব অসমীয়া যিটো আমাৰ মানে ধৰ্মগীতৰ হেৰি আছে তাৰ আপোনালোক অলপ ভাবিব পাৰে গতিকে মই কম আপোনালোকে মিলাই ল'ব লৈ পেলাই আপোনালোকে চাব আজিৰ পবিত্ৰ দিন আজি গোটেই পৃথিৱীতে আমাৰ বৰদিন পালন কৰা হৈছে গতিকে আমি সকলো এই কাৰ্যত আমি চলাম আপোনালোকে সহায় থাকিব মই বেছি খুব এটা মই ভালকে ক'ব নোৱাৰিলেও আপোনালোকে শুনিব কি ক'ম আপোনালোকে আশীৰ্বাদ থাকিব ৰাখিব আজি আমাৰ মেইন প্ৰথম আমাৰ যিটো আজি আপোনালোকৰ এই বৰদিনৰ কাৰণে যিটো আমাৰ বাক্য লোৱা হৈছে সেইটো হৈছে আপোনাৰ যোহন 3:16 পদ এই পদটো সকলোৱে জানে সকলোৰে মুখে মুখে আছে এই পদটো কিহৰ কাৰণে উৎপত্তি হ'ল এই পদটো উৎপত্তি হোৱাৰ আগতে যিটো আছিলে সেইখিনি পৰাই মই আৰম্ভ কৰিম এই পদটো মই পিছলৈ এই পদটোৰ মেইন কথাটো হৈছে কি বাধ্যতাৰ মাধ্যমেৰে প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম শুভাৰম্ভ এই পদটো হোৱাৰ আগতে এই পদটো যে হ'ব লাগিছিল এই পদটো হোৱাৰ আগতে যীশু খ্ৰীষ্টৰ জন্মৰ শুভাৰম্ভ মানে জন্মটোৰ কাৰণেহে আপোনাৰ এই পদটো আমাৰ আৰম্ভ হ'ব লাগিছে এই পদটো হৈছে আপোনাৰ প্ৰথমতে আহিব আপোনাৰ ৰুমিয়া 5:12 পদত আপোনাৰ এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰা পাপ আৰু পাপৰ দ্বাৰা মৃত্যুৰ জগতত সোমাল আৰু সকলোৱে পাপ কৰাত এই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল কোন এই মানুহজন এই মানুহজন হৈছে আদম ঈশ্বৰৰ অবাধ্য হৈ পালন কৰা ফল খাইছিল আৰু সেইদৰে পাপ কৰি ঈশ্বৰৰ পৰা পৃথক হৈছিল সেইদৰে পাপৰ সূচনা হৈছিল পাপৰ ফলত অনন্ত মৃত্যু আদি পুস্তক 3:6 পৰা 8 পদত চালে আমি পাম আদমে কি কৰিছিল আজি আদমে কৰা পাপৰ কাৰণে আমি সকলোৱে এই পাপৰ ভুগি আছো যদি আদমে তেতিয়া পাপ নকৰিলে হয় তেতিয়াহ'লে আমি অলপ বেলেগ ঘটনা থাকিব লাগিব এইদৰে পাপৰ সূচনা হৈছে পাপৰ ফল অনন্ত মৃত্যু এইটো হৈছে আপোনাৰ ধুনীয়া 6:23 পদত কৈছে এই অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ বৰদিন আৰু পুণ্য শুক্ৰবাৰে গুড ফ্ৰাইডে এই গুড ফ্ৰাইডেটোৰ প্ৰয়োজন এতিয়া হৈছে কি বৰদিন মানে বৰদিন বুলি ক'লে বহুতে বহুত ধৰণে কিন্তু বাইবেলে কৈছে যে বৰদিন মানে হৈছে ঈশ্বৰ মানুহ হোৱা বৰদিনটো হৈছে ঈশ্বৰ মানুহ হোৱা যোহন 1:14 পদত কৈছে কিয় ঈশ্বৰ মানুহ হ'ব লগা ঈশ্বৰ কিয় মানুহ হ'ব লগা হৈছে সেইটো আছে আপোনাৰ যোহন 1:1 কাৰণ ঈশ্বৰ যে নমৰে ঈশ্বৰ মৰিবও নোৱাৰে সেয়ে পুণ্য শুক্ৰবাৰৰ দিনা মৰিবলৈ আপোনাৰ বৰদিনৰ দিনা মানুহ হ'ল
গুড ফ্ৰাইডে দিনা আমাৰ এজন মৰিবৰ কাৰণে আপোনাৰ কি হ'ল এই বৰদিনটো পালিব লাগে এই বৰদিনটো পালাৰ কাৰণে আপোনাৰ আমি গুড ফ্ৰাইডেটো পাইছোঁ গুড ফ্ৰাইডেটো পোৱাৰ কাৰণেই হ'ল আপোনাৰ কি হ'ল কিয় মৰিব লাগে আপুনি আৰু মই কৰা পাপৰ কাৰণে শাস্তি অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যি মূল্যৰ প্ৰয়োজন হৈছে সেই মূল্য বহন কৰিব সেই মূল্য কি আছে সেই মূল্যটো কি আছে মূল্যটো আছিল স্বয়ং প্ৰভু যীশু খ্ৰীষ্টৰ জীৱন দান দি যি জীৱন তেওঁ দান কৰিছিল নিষ্ঠুৰ ক্ৰুচ কাঠৰ ওপৰত পুণ্য শুক্ৰবাৰৰ দিনা কিন্তু মানুহক পৰিত্ৰাণ কৰা সেই মহৎ কাম তেওঁ বৰদিনৰ দিনা আৰম্ভ কৰিছিল এই বৰদিনৰ দিনা সেই আমাৰ পাপ ধুবৰ কাৰণে আমাৰ পাপ শেষ কৰিবৰ কাৰণে আমাৰ কষ্টৰ কাৰণে তেখেতে এই গুড ফ্ৰাইডে দিনা তেখেতে মৃত্যু হৈছে আৰু এই মৃত্যু হোৱাৰ কাৰণটোৱে হৈছে এই বৰদিনৰ দিনা তেওঁ আমাৰ কাৰণে তেওঁ আহিছে এই মহৎ কামৰ কাৰণে প্ৰথা আছিল এই যে এই বৰদিনৰ কাৰণে তেওঁ আহাৰ এইটো এটা মোৰ সাংঘাতিক আলৌকিক বুজিছে আপোনালোকে এই আলৌকিক তেওঁ এই মহৎ কাম সমাধান কৰিবলৈ তেওঁ মানুহৰ সহযোগৰ প্ৰয়োজন হৈছে যীশুৰ জন্মৰ কাৰণে আমাৰ জীৱিত ঈশ্বৰ তেখেতৰ জন্মৰ কাৰণে দুজন মানুহৰ দৰকাৰ এই মানুহ দুজন এজন পুৰুষ আৰু এগৰাকী নাৰী আছে আপোনাৰ পুৰুষজন যিজন পুৰুষ হৈছিলে এই পুৰুষজন হৈছিল কোন জোচেফ নহলে জোচেফৰ কাৰণে আৰু মৰিয়মৰ কাৰণে আমি যীশুক পাইছোঁ পুৰুষৰ জন হ'ল জোচেফ আৰু নাৰীগৰাকী হ'ল আমাৰ মৰিয়ম বৰদিনৰ কামবোৰ আছে বৰ আলৌকিক আৰু বুজি পাবলৈ টান বিধৰ আছে কাৰণ সেইবোৰ ঈশ্বৰৰ কাম আছিল ঈশ্বৰৰ কাম আছিল আপোনালোকে বুজিছে ঈশ্বৰে মনোনীত কৰিছিল জোচেফ মৰিয়মক মনোনীত কৰিছিল মনোনীত কৰি পেলাই আপোনাৰ ঈশ্বৰৰ কামৰ কাৰণে আগবঢ়াই দিছে ঈশ্বৰে কৰিব নোৱাৰে কাৰণ ঈশ্বৰজন হৈছে কি তেখেতে মৰিবও নোৱাৰে তেখেতে ক'লোৱে আপোনাক হৈছে তেখেতে মৰিব নোৱাৰে ঈশ্বৰ কেতিয়াও নমৰে সেইকাৰণে তেওঁ মৰিবৰ কাৰণে তেওঁ বেলেগ এটা অৱতাৰ কৰি পেলাই তেখেতে আমাৰ ওচৰলৈ যীশুক পঠাইছে এতিয়া প্ৰথম গৰাকী জোচেফৰ বিষয়ে আপোনালোকে জোচেফৰ মৰিয়মৰ লগত বিয়া হ'বৰ কাৰণে বন্দবস্তি হৈ গৈছে যে বিয়া হ'বই মৰিয়মৰ লগত জোচেফৰ বিয়া কিন্তু যেতিয়া দেখিলে যে গম পালে যে আৰে মোৰ বিয়া নহওঁতে মৰিয়মৰ গৰ্ভত সন্তান এটা আহিব কেনেকে আহিব এই কথাটো লৈ জোচেফে অলপ চিন্তা কৰিলে এইটোতো কথাটো অলপ বেয়াই হ'ল গতিকে মইতো বৰ ধাৰ্মিক মানুহ তেওঁ চিন্তা কৰিলে নাই মই মৰিয়মক ত্যাগ কৰিম কাৰণ মই ইমান ধাৰ্মিক মানুহ হৈ পেলাই মই একো নজনাকে তেখেতৰ গৰ্ভত সন্তান এটা হোৱাৰ কাৰণে মই বৰ লাজ পাম মই থাকিব নোৱাৰিম গতিকে মই তেখেতক মই ত্যাগ কৰিম গতিকে মই তেওঁক বিয়া নকৰাম তেনেকুৱালৈ তেওঁ গুচি গ'ল কিন্তু তেখেতে মৰিয়মকো একো কথাও নক'লে কোনো বেয়াকেও নক'লে কোনো কটু কথা নুশুনালে কোনো ধৰণৰ একো নক'লে যে মৰিয়ম তোমাতকৈ এনেকুৱা হ'ল বুলিও নক'লে এইবিলাক ভাবি যেতিয়া তেওঁ ভাবি আছিলে তেতিয়া তেখেতে সপোনত পালে যে জোচেফ তুমি কিয় এইটো কৰিব খুজিছা মৰিয়মৰ তাত যিটো গৰ্ভত আহিব সেইটো পবিত্ৰ আত্মাৰ দ্বাৰা তোমাৰ হৈছে গতিকে তুমি মৰিয়মক তুমি নিদিবা কিন্তু আপোনাৰ মৰতত নৰ মনুষ্য
মনুষ্যৰূপে যোচেফ বাধ্য হৈ প্ৰভুৰ দূতে তেওঁক দিয়া আজ্ঞা মানি তেখেতে মৰিয়মক গ্ৰহণ কৰিলে। এই প্ৰিয়সকল, বাধ্যসকলতকৈ ঈশ্বৰে তেওঁক মহৎ কাম সিদ্ধ কৰে। আমাক কি কৰে? আমি বাধ্য হলে আমি যেতিয়া বাধ্য হলে আমাক ঈশ্বৰে আমাক খুব সহায় কৰিব। আমাক প্ৰত্যেকটো কথাতে ঈশ্বৰে আমাক সহায় কৰিব, প্ৰত্যেকটো কথাতে আমাক সিদ্ধ কৰিব। মই আপোনালোকক মোৰ বিষয়ে যেতিয়া কম, আপোনালোকে ভাবিব যে মই কেনেকুৱা আছো, কিন্তু মই আপোনালোকক আজি এই বিষয়ে নকওঁ। মই কালিলৈ আপোনালোকক মোৰ জীৱনত যি ঘটিছিলে, মই কেনেকৈ ঈশ্বৰক পালোঁ, মই কি কৰিলোঁ, মই আপোনালোকক কালিলৈ কম। কাৰণ কিহৰ কাৰণে আজি ধৰক প্ৰায় ৰাতি হৈছে, আমাৰ ঠাণ্ডাও লাগিছে চবৰে, আৰু এনেকুৱা হৈছে যে মই ঈশ্বৰক পাবৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে। মই 35 বছৰৰ পিছত মই ঈশ্বৰক পালোঁ। 35 বছৰ মই ৰখিব লগা হৈছে ঈশ্বৰক পাবৰ কাৰণে। 35 বছৰ পিছত মই ঈশ্বৰক পাইছোঁ। মই কেনেকৈ ঈশ্বৰক পাইছোঁ মই আপোনালোকক কালি কম। এতিয়াও ক'ব, কিন্তু এতিয়া ক'ব লাগিলে বহুত দীঘল হ'ব। গতিকে আজি মই কেনেকৈ ঈশ্বৰক পাম কিন্তু মই এৰিলোঁ বাৰু, কিন্তু মই আপোনালোকক কালিলৈ মই কেনেকৈ পাইছোঁ তাৰ বিষয়ে আপোনালোকে মঠি 24 অধ্যায়ত পাব। আপোনালোকে এই যোচেফে কেনেকৈ মৰিয়মক পালে, কেনেকৈ এৰিছিলে, আকৌ কেনেকৈ স্বৰ্গদূতৰ কথা শুনি পেলাই তেখেতে মৰিয়মক পালে। আকৌ ঠিক তেনেকৈ লোক 1 অধ্যায় 26 পদৰ পৰা 38 পদলৈ যদি আমি চাওঁ, তেতিয়া আমি পাম যে মৰিয়মৰ অৱস্থাও তেনেকুৱা হৈছে। মৰিয়মে গমেই পোৱা নাছিল তেওঁ গৰ্ভত কেনেকৈ সন্তান আহিছে। মৰিয়মক গেব্ৰিয়েল দূতৰ যোগেদি তেওঁ এই একে মহাপৰিকল্পনা, যিটো পৰিকল্পনা যোচেফৰ কাৰণে হৈছিল, যোচেফক তেনেকৈ আপোনাৰ তেওঁ যেনেকৈ ভুল ভাবিছিল, ঠিক তেনেকৈ মৰিয়মে গমেই পোৱা নাছিল, কিন্তু মৰিয়মক বুজাই পালে। গেব্ৰিয়েল দূতৰ যোগেদি তেওঁ পৰিকল্পনাৰ বিষয়ে জনালে। তেওঁ বুজা নাছিলে স্বৰ্গৰ পৰিকল্পনা, স্বৰ্গীয় পৰিকল্পনা কেনেকুৱা আছিলে, মৰিয়মে বুজা নাছিলে। কিন্তু মৰিয়মে যেতিয়া গম পালে, মৰিয়মক যেতিয়া ক'লে যে তেখেতক এজন আমাৰ পৃথিৱীলৈ তেখেতৰ দ্বাৰা এজন সন্তান আহিব, আৰু সেই সন্তানজন পবিত্ৰ আত্মাৰ দ্বাৰা তেখেতৰ গৰ্ভত ধাৰণ কৰিব, আৰু সেই কাৰণে আপোনাৰ সেই তেওঁ বুজিয়েই পোৱা নাছিল। তেওঁ বুজি নাপালে মৰিয়মে বাধ্য হৈ স্বৰ্গদূতক কৈছিল, লোক 1 অধ্যায় 38 পদত, চোৱা প্ৰভু, বেটি মই যি মই মোলে আপুনি যোৱাৰ দৰে হওক। এইটো আছে আপোনাৰ লোক 1 অধ্যায় 38 পদত। এইদৰে মৰিয়ম, যোচেফ তেওঁলোকে ঈশ্বৰৰ বাধ্য হৈ পেলাই তেওঁৰ মহৎ পৰিকল্পনা বৰদিনৰ কাম কৰিব, মহৎ পৰিকল্পনাৰে তেওঁলোকে বৰদিনৰ কাম কৰিছিল। তেওঁলোকে আজি তেওঁলোকৰ যি সন্তান আছিল, এই সন্তানৰ দ্বাৰাই আমি আজি পৃথিৱীত আমি তেখেতক শৰীৰৰ কাৰণে আজি আমি বৰদিনটো পালন কৰিছোঁ। কিন্তু আদম আৰু হাৱাৰ নিচিনা আমি অবাধ্য লোকৰ দ্বাৰা পাপ হয়। তেওঁলোকে অবাধ্যতা, তেওঁলোকৰ অবাধ্যৰ কাৰণে তেওঁলোকে পাপ কৰিলে। যদি তেওঁলোকে ঈশ্বৰৰ কথা যদি বুজিলে হয় যে এই গছৰ ফল নাখাবা, এইফালে নাযাব, এইবিলাক যদি তেখেতসকলে যেতিয়া শুনিলে হয়, তেতিয়াহ'লে আমি পাপ কৰিব নালাগিল হয়। আজি এই পাপ আমাৰ মাজত নহ'ল। আজি মণ্ডলীবিলাকত বহুত যোচেফ আৰু মৰিয়মৰ দৰকাৰ হৈছে। কিহৰ কাৰণে যে আজিকালি আমি ঈশ্বৰৰ আমি অকল আমাৰ যিখন আমাৰ সম্বল বুলি ক'ব লাগিলে আমি এইখনেই ক'ব লাগিব। আমাৰ পবিত্ৰ বাইবেলখন হৈছে আমাৰ খুব ডাঙৰ সম্বল। আমি এইখনৰ ওপৰত আমি বিশ্বাস কৰোঁ। মই
কিবা এটা যদি হয় মোৰ কিবা যদি ধৰ্ম চিন্তা মই বাইবেলৰ কথা মই চিন্তা কৰোঁ আৰু মোৰ বাইবেলখন মোৰ লগত অনবৰত থাকে টাউনত যদি থাকোঁ এতিয়া মই নাপাওঁ কিন্তু মই যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ মোৰ লগত যদি অলপ দূৰলৈ যাওঁ বা বাহিৰলৈ যাওঁ মোৰ লগত এই বাইবেলখন মোৰ লগত আহে মই বাইবেলখনৰ কাৰণে মই কেনেকুৱা আছিলোঁ মোক আপোনালোকে কালি গম পাব মই কালি গোটেইখিনি কম আপোনালোকক এই বাইবেলৰ কাৰণে আমি সকলো যোচেফ মৰিয়মে যেনেকৈ আপোনাৰ বাধ্য হৈছিল ঈশ্বৰৰ ওচৰত আমিও তেনেকৈ সকলো বাধ্য হ'ব লাগিব আমি বাধ্য হ'লে আমি ঈশ্বৰক পাম আমি ঈশ্বৰে আমাক সহায় কৰিব আমাক ঈশ্বৰে চাব আমাক ঈশ্বৰে বিপদত নেপেলাব আজি বহুতো বৰদিন আছে এই বৰদিনত বৰদিনটোৰ কাৰণে আমি কিমান এটা বছৰ দিব লাগে আমি বৰদিনত সকলোৱে একগোট হৈছোঁ সকলোৱে ফূৰ্তি কৰিম আমি সকলো আমি অহা বছৰলৈ যাতে ভৱিষ্যতলৈ আমি যাতে এনেকৈ আনন্দ কৰি থাকিব পাৰোঁ আজি দেখিছে আমাৰ তেনেকুৱা অৱস্থাতে গোটেই অসমত আজি বন্ধ বুলি আমি মোৰ আগতে দেৰি কৰিলোঁ ক'ত কেতিয়া তাৰ বিপদ হৈ কি কোনেও গম নাপায় কালি কিন্তু জানো পৰহি কিবা এটা হোৱা কথা আছে তাৰ পিছদিনাখনো কিবা এটা আছে গতিকে আমাৰ কেতিয়া ক'ত কি হ'ল আমি কোনেও গম নাপাওঁ আমি ওলোৱা সময় প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ বিশ্বাস আমি ঈশ্বৰৰ ওপৰত যদি আমি বিশ্বাস কৰি যদি ওলোৱা সময় কৰি থাকোঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ বিপদ নহ'ব আপোনালোকে প্ৰত্যেক আৰু প্ৰত্যেক আজিকালি মই ডেকা ল'ৰা ডেকা ছোৱালীবিলাকক মই কওঁ বয়সস্থসকলে তেওঁলোকে জানে আজিকালি যিখিনি আমাৰ ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকেও যিয়েই নহয় য'তেই নাযাওক তেওঁলোকে যাতে ঘৰৰ পৰা ওলোৱাৰ লগে লগে ঈশ্বৰৰ নাম লৈ পেলাই ওলায় আমাক ঈশ্বৰে কিন্তু আমাকখিনি খুব সহায় কৰে সিদিনাখন দেখিলে আপোনালোকে দুখ লাগে ক্লাছ 9ৰ ল'ৰা এটা মৰি থাকিলে খুব দুখ লাগে সেই যোনে টিভি চাইছে যোনে সেই পৰিয়ালটোৰ বিষয়ে চাইছে চবেই কিন্তু দুখ কৰে কাৰণ ইমান ধুনীয়া ল'ৰা সৰু ল'ৰা ক্লাছ 10ৰ ল'ৰা বহুতে নাজানে বাৰু এনেকৈ দৌৰি থকা ল'ৰাটো ৰখাই লৈ পেলাই পুলিচে বুলিছে কিন্তু তেওঁলোকে এতিয়াও স্বীকাৰ কৰা কিন্তু যোনে দেখিছে সিহঁতে দেখিছে গতিকে আমাৰ প্ৰত্যেক ল'ৰা ছোৱালী এতিয়া সকলো স্কুলত যায় কলেজত যায় বা ঘৰৰ পৰা ওলাই যায় কোনোবা কামত ওলাই যাওঁতে এটাই মনত ৰাখিব আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰি ঘৰৰ পৰা ওলাই যাব আৰু পাৰিলে সদায় ঘৰত ৰাতিপুৱা শুই উঠি বিচনাতেই আপোনালোকে প্ৰাৰ্থনা কৰিছে বেছি নালাগে অকণমান যে ঈশ্বৰৰ নাম ল'ব ক'ব যে ঈশ্বৰ আমাৰ দিনটো ভালে ভালে কৰে ৰাতিও আপোনালোকে পোৱাৰ সময়ত ক'ব যে ঈশ্বৰ আপোনালোকে আমাৰ দিনটো ভালে ভালে ৰাখে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ গতিকে ঠাণ্ডাও বেছি পৰিছে বিশেষ সকলোৱে জানে আমাৰ বৰদিনৰ বিষয়ে সকলোৱে জানে নাজানা কিন্তু তথাপি আমি বৰিবৰ কাৰণে মই বৰাবৰ কাৰণে ধৰক আজি মই আলহী হিচাপে আজি মই কৈছোঁ একেবাৰে মই নতুন মানুহ দেই এই ক্ষেত্ৰত তথাপি ধৰক পালক মহোদয়ে যোগাযোগ কৰিলোঁ আমাৰ এজন ছাৰ আছে আমি সকলোৱে ছাৰ কোনোবাই বাবা কয় কোনোবাই মামা কয় যোচেফ বসুমতাৰী তেখেতক অসমৰ একদম শদিয়াৰ পৰা ধুই লৈ ইমান মণ্ডলী আমাৰ ইমান বিশ্বাসী আছে সকলোৱে ইমান জানে যোচেফ বসুমতাৰী বুলি ক'লে আমি তেখেতক জানো ইফালে আমি বহুত দূৰত আমি কিবা এটা প্ৰগ্ৰেম কৰিছিলোঁ তাতে যোচেফ বসুমতাৰী কোৱাৰ লগে লগে তেখেত গৈছিলে এই আপাৰ চাউল হ'লেও যোচেফ বসুমতাৰী বুলি এজন খুব একদম আত্মিক মানুহ এজন আছে গোটেই অসমত ইমান আমাৰ ঈশ্বৰৰ বিশ্বাসী আছে সকলোৱে জানে তেখেতৰ যোচেফ বসুমতাৰী ছাৰে তেখেতক যোগাযোগ কৰি মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ এটাই কথা যে মই খুব নতুন হ'ম গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আজি মই আজি খুব এটা বিশেষ মই হেৰি নকৰিম আজি বৰদিনৰ বিষয়ে সকলোৱে জানে সকলোকে মই ক'লোঁ যে যোচেফ মৰিয়মৰ কাৰণে যি ঈশ্বৰ আহিলে সেই ঈশ্বৰ একচুৱেলি ঈশ্বৰৰ অৱতাৰ বুলি ক'ব লাগিব এইটো বাইবেলত কোৱা আছে আমাৰ এই ধৰ্মপুথিখনত আমাৰ কোৱা আছে যে
ঈশ্বৰৰ অৱতাৰ হ'ল যীশু আৰু যীশুৰ ইয়াৰ জন্মদিনত আমি এই বৰদিন হিচাপে আমি তেখেতক আমি পালন কৰোঁ। আপুনি আটাই গম আমাৰ ধৰ্মগীতত আছে 39 নম্বৰ অসমীয়া ধৰ্মত 39 নম্বৰ আছে আৰু আপোনালোকৰ আৰু এইটো গানটো প্ৰায় জানে আপোনালোকে আজি কি পুৰাতি এইটো আমাৰ অসমীয়া গীত আছে আটাই গাব মই তেহে মই পাৰিম মই মানে অকলে মই নোৱাৰোঁ কিন্তু মোৰ পৰিবাৰে গাই দিয়ে মোৰ পৰিবাৰে 9 বছৰ বয়সৰ পৰা বিশ্বপাতি গান গাইছিল Lay. Suhab.
যায় যিছু আৰু মহিৰ বহুত প্ৰয়োজন হৈছে মই এইখিনি কৈ আজি এই সময়টো কালিলৈ আকৌ লগ পাম কালিলৈ আৰু বাৰু ভালকৈ আৰু আলোচনা কৰিম আমি এতিয়া ঠাণ্ডাৰ কাৰণে মই অকণমান হেৰি বেয়া নাপাব ধন্যবাদ Gaya sini global hambai nanti serbai dari sebelumnya itu masih nomor sebelumnya program itu macam saya buat kos untuk kurang sebelum tidak
Thank you.
दिनै बेयावहा 26 डिसेम्बरावहा जे जानायनि जे प्रिपेरेसन जागासिनो बेनि थाखाय बिथां जोंहा आदाया फंनैसो बाथ्रा बुंगोन दिनैनि जोंनि नैबे 2019 मेरि क्रिसमासनि जितु जोंहा लाभ फिस्ट प्रग्राम मोनसे थायो बे लाभ फिस्ट प्रग्रामखौ जोङो नैबे दिनैनि डिसेम्बर 26आव जोङो बेखौ बानायनाय जायो जोंहा दिनै गोबां बेबायदि आयोजन खालामदों दाउ अमा मानै फुथारबाय आरो बेबायदिनो दाउ 40-50 केजिसो दाउ गोदाबाय आरो बिदिनो लाब्रा मैगं ओंखाम बेबायदि संनाय जादों आरो बेवहा जोंनि गामिनि गासैबो उन्दै गेदेर बोराय बुरै गासैबो फैनानै बेवहा बेखौ जागोन आरो जानानै बेखौ माने रंजा खुसियै जोंनि क्रिसमासनि लाभ फिस्ट प्रग्राम हिसाबै ग्रहण खालामनाय जायो आरो बेयाव रावजोंबो बेबायदि एना एनि हामा सानलायनायनि माबा बेबायदि भाब गैया जोंहा बेबायदि माने अनलायलायनानै जोङो बेखौ ग्रहण खालामनाय जायो आरो जानाय जायो दायो जानाय लोंनायनि सोलिगासिनो संगासिनो मानसिफोरा रायजोफोरा बेलासेनि 2टासोनिफ्राय जोङो बेखौ जाहोनो हानाय बेबायदि लाहार फाहार जों खालामगासिनो संगासिनो दोङो गोबां दोङो बेबायदि मावगासिनो मैगं हानाय आरो बेफोरबायदि जोब्बायानोसै दा संगासिनो संखांबानो बेखौ हानाय जाहैसिगोन आरो गिर्जा जगासिनो दायो गिर्जानि उनावहा बेखौ जोङो जाहोनो हानाय बेबायदि बेबस्था खालामगासिनो आरो लाहार फाहार खालामगासिनो बेयाव लगायनोसै आरो निउ इयारनि गासिखौबो वेलकाम खालामनाय औ निउ इयारावबो जोंहा बेबायदिनो प्रग्राम थागोन जों गिर्जाबो जगोन आरो बेबायदि जानाय लोंनायबो जागोन बेयावहा जायफोरा बेयाव बाहागो लानो गोसो दङ बिथांमोना फैनो हागोन जोङो गोसो खुसियै बिथांमोनखौ जोङो आलासि महरै जों सोंगोन आरो बेबायदिनो जोङो नाजावगोन हेपि मेरि क्रिसमासनि नामाव आं फंनैसो बाथ्रा बुंनो हादों बे जोंनि बे बरडेनाव जों बेबायदि गेदेर रंजानाय सानाव जों इसोरखौ खुलुमो बिदिनो मेथाइ खनो मोसायो बेबायदिनो जों गावबा गाव मन्दिराव गाव गावनो माने पार्टिसिपेट खालामनानै जों इसोरखौ गौरब खालामो बेजों लोगोसे संसाराव थानाय दुखु सुखु माबा मोनसे दावराव दावसिनि थाखाय जोङो प्रे खालामो इसोरनि मुङाव माने शान्तिनि थाखाय जों प्रे खालामो आरो बेजों लोगोसे जों रंजानाय मोनसे बोसोराव खनसे माने 365 दिननि गेजेराव माने न'खरै जमा लोगो मोनलायनानै जों अनलायनाय बेबायदि जों भुजफोर जायो आरो बेयाव जों रंजा खुसि जायो जों गथ' गथाय बिमा बिफा बिदा फंबाय गामिनि खुरमा बागि ज'है जानाय जायो बेबायदिनो जों इसोरखौ गौरब खालामबाय थायो आरो बेबायदि जेसेसिम दिन थांगोन जों बेबायदि इसोरखौ गौरब खालामबाय थागोन गोजोन्थों आं बिराद मोजां मोनदों गोजोननाय मोनदों बेबायदि रायजोनि गेजेराव मोनसे अनलायनानै जानाय लोंनायफोरखौ आरो बेबायदि जानाय लोंनाया अराय समसिम थाबाय थाथों गोबावै जोरबाय थाबावदों इसोरनियाव आं
आसा खालामबाय आरो दिनैनि बे जानायनि जे लाभ फिस्ट जागासिनो बेवहाय बिथां जोंहा आमाया बिथाङा मोजाङै एक्सप्लेन खालामना होगोन बेवहाय बोसोराव खनसे अनलायनानै बाथिसे ओंखाम स्राय जानाय बेखौनो अनलायनानै जानाय बेयाव नैबेयाव दोनदों लाइननै ओंख्रि ओंखाम स्लाद अमा बेदर ओमफ्राय बानलु बेयो जाबाय स्लाद बेखौ गाजर टमेट' बानलु सामब्राम होनानै मिक्स खालामो ओंखामखौ रुबाय ओमफ्राय मारखौ सरबाय ओमफ्राय बे जाबाय दालि बेवहाय दालि होदों सामब्राम कबि दुन्दिया होदों आरो बेयाव जानायफोरा खैजोनसो जादों जायगाया बेयाव मेक्सिमाम दायो 100 जन जागासिनो दोङो साब्रै खुरि नोंथाङा आलासि लाबोदों दा सानैल' 20 जन 20 जन माहानि आलासिया धुब्रिनि गोजान नोंसोरनाव रौतानि रौता जारगावनि रौता बागाननि दा इन्टारभिउ लादों मा संदों मा एवदों नैबेथिंबो आलासिनि थाखाय जे मेन चिफ गेस्ट बिथांनि थाखाय दाउ बेदर लकेल न बियो एनथाबनो माइब्रानि अनजों बनायो सिनि सिबिं होनानै बेखौ एरनानै थाब खालामो बेखौनो एनथाब होनना बुङो आरो मोनसेया बेबो माइब्रानि अनजों दैजों नानानै आखायाव थाब होनानै अनाथि जायो बेयाव नारेंखल होनो हायो एसे सिनि होनो हायो संख्रि होनो हायो बे जाबाय बर'नि ट्रेडिशनेल जोबथा राजा होलांनाय इरागदावनि अनाथि
बेसेबां गोबावदों गिलिगोन बेलाय माइखौ सेन गिलियो माइखौ सेनो गिलियो बारा गोबाव नाङा अन्थाइआ गोदोरथार सिख्लाबनो हाया जों मोसानो सोलोंगौमोन रे जोंखौ खमायखोनो होआसै सिख्लाफ्रानो मावफायाबा गावसोरल' मोसायो इसोरो हिन्जावफोरखौ मोसानो होआ बिहामजोफोर सिख्लाफोरखौल' मोसानो होयो दा बोसोर गोदानावहा जों 1 तारिखआव जों हिन्जावफोरा मोसागोन दे दाउखौ दानाय खोलाबाय माबा बिहाव जानाय बिखुनजो जानाय बेफोर मोसागोन आरो जोंहाबो बेवाय उमिना फिसाजों मोसानाङो आरो खालमासिबा बर्डिंखौबा मोनजाबावगोन ना मोनजाबावा बुरिबायना मोनजागोन सोरा लांबानो नुनाय नङा ओंखायनो देग्लायनो मावखानोसै गोसोआव थाजासे बिसोरबो रायलायथारालै मोनजागोन मोनजाबाथ' गाहामलै जोंबो फैथ'नो गोसोआनो गैथारा रे बिदि मावबावनो जुबुलिखौ नायथारगोन रे जोंबो बोरैबा बोराय बुरियासो थैयालै सिख्लाफ्रासो थैयो जल'फ्रासो जाबाय न
जिंदगी रुखो रुखो छ प्रभु मलाई सधैँ नै तिम्रो अँगालोमा बानु हो तिमी नै मेरो सहारा हो तिमी बिना यो जीवन व्यर्थै 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 छ तिमी बिना मेरो जिन्दगी रुखो रुखो छ प्रभु मलाई सधैँ नै तिम्रो अँगालोमा बानु हो तिमी नै मेरो सहारा हो तिमी बिना यो जीवन व्यर्थै 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 छ तिमी
सिबिगोन बुंगोन नै सफैमारबाय सफैमारबाय बरदिना हालेलुया 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 फैयो बोसोराव खनसेल' जोंनि थाखै बरदिना फैयो बोसोराव खनसेल' जोंनि थाखै बरदिना दुखु दाहा गाबनाय सैसोनाय गासैखौबो बावगारनानै रंजानि दे मोसानि दे बयबो खौसेयै बुंनि दे रंजानि दे मोसानि दे बयबो खौसेयै बुंनि दे जिसुसारि जानाय सना हिराया जेरै माराम जाया बरदिन फोरबोआव रंजानायाबो खम जाया उखैनाय सिंहआ जमना थानाय बादि जोंबो नेना दंमोन बरदिनखौ नै सफैमारबाय बरदिना नै सफैमारबाय बरदिना
আপনি যে আমার এই শিমলিগুৰি গাঁৱত আহি পেলাই যে খ্ৰীষ্টমাছ যীশু খ্ৰীষ্টৰ জন্মৰ বাবে আপুনি উদযাপন কৰাৰ কাৰণে যে আপোনাক মেইন স্পিকাৰ হিচাপে আপোনাক মাতা হৈছিলে আপুনি কেনেকুৱা লাগিল আপুনি অনুগ্ৰহ কৰি মানে অকণমান ক'লে ইয়াত আহি মই জীৱনৰ আটাইতকৈ মই এটা স্মৰণীয় দিন হৈছিল বৰদিন হিচাপে মই প্ৰথম আপোনালোকৰ ওচৰত আহিলোঁ মানে বৰদিন হিচাপে প্ৰথম আপোনালোকৰ ওচৰত অহা মানে মই আপোনালোকৰ ওচৰত শিক্ষক হিচাপে আলহী হিচাপে মই আপোনালোকৰ ওচৰত আহিছিলোঁ প্ৰথম এইটো মানে মোৰ জীৱনত চবতকৈ মানে মই ক'ব পাৰিম মোৰ এইটো মানে একদম মানে মই মৃত্যু নোহোৱালৈ মোৰ মনত থাকিব আৰু এনেকুৱাকৈ ভাল লাগিলে আপোনালোকৰ যে প্ৰত্যেকৰে যিটো মই সহভাগিতা পালোঁ প্ৰত্যেকৰ যিটো মৰম পালোঁ যিসকল বয়সস্থ লোক পালোঁ তেখেতসকলে মোক যথেষ্ট মোক সহায় কৰিছে আৰু তেখেতসকলে মোৰ এটাই ভাল লাগে মই কিবা কৈছিলোঁ যদিও মোৰ যদি ভুল হৈছে তেওঁলোকে শুধৰাই দিছে দ্বিতীয়তে তেওঁলোকে মোৰ পৰা কিছু কথা শিকিছে আৰু দ্বিতীয় আই মাতৃসকলে মোক বহুত মৰম কৰিলে যাৰ ঘৰত গৈছোঁ সকলোৰে ঘৰত মই মৰম পাইছোঁ এইকাৰণে মোৰ বৰ ভাল লাগিলে আৰু যিখিনি আপোনালোকৰ ল'ৰা ছোৱালী যিখিনি আপোনাৰ প্ৰেচিডেণ্ট চৰিত্ৰ যিবিলাকে গান গালে যিবিলাকে কৰিলে তেওঁলোকৰ কাৰণে মোৰ ভাল লাগিলে তেওঁলোকে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে তেওঁলোকে গতিকে এনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যদি আৰু ওপৰত আহে আৰু যদি এনেকুৱা উন্নতিত পথলৈ আগবাঢ়িব পাৰে গান বাজনা কৰিব পাৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যতলৈ আমাৰ মণ্ডলীবিলাক আৰু ডাঙৰ হ'ব আৰু আমিও আপোনালোকৰ দ্বাৰাই আপোনালোকৰ কেতিয়া বোলে আমাৰ ফালৰ মানুহ আনি আপোনালোকৰ ফালৰ এইবিলাক মণ্ডলীত আমি দেখাম ফুৰাবলৈ আহিম ব'লাচোন অলপ মণ্ডলীবিলাক চাই আহোঁ তেনেকুৱাকৈ আনি পেলাই আমি এই মণ্ডলীবিলাকৰ দ্বাৰাই আমি বৃদ্ধি কৰিব যাতে পাৰোঁ আমাৰ মণ্ডলীবিলাক তেনেকুৱা আমি চেষ্টা কৰিম আপনি যে প্রোগ্রামটো ভাল বুলি কোৱা হৈছে এতিয়া আপোনাৰ অনুভৱটো অকণমান ক'লে ভাল হ'ব আপোনাৰ অনুভৱ এই প্ৰগ্ৰেমটো আজি মই বহুত সুখী এই প্ৰগ্ৰেমটোৰ কাৰণ যথেষ্ট এই শেষলৈ যেতিয়া আমি মানুহ ইমান পালোঁ আপোনালোকৰ ঘৰত কিজানি মানুহ খুব কমেই আছে কিজানি আপোনালোকৰ এইকাৰণে এই সহভাগিতা তেওঁলোকে আহি যিটো মোক সন্মান জনালে যিখিনি মোক সহভাগিতা দিলে মই সেইটোৰ কাৰণে তেখেতসকলক বহুত ধন্যবাদ দিম আৰু তেখেতসকলক মোৰ পৰা মই নমস্কাৰ দিছোঁ আৰু তেখেতসকলে যাতে আৰু ভৱিষ্যতলৈ যদি মই আহিলে মোক যাতে তেখেতসকলে এনেকুৱা মৰম আৰু যদি মই তেখেতসকলক পাওঁ এই মই কামনা কৰিছোঁ ছাৰ আপুনি কেতিয়াবা এনেকুৱা প্ৰগ্ৰামত আহি পাইছে নেকি মই প্ৰগ্ৰামত গৈছোঁ মই বহুত প্ৰগ্ৰামত গৈছোঁ মই ইয়াতে ওদালগুৰি অঞ্চলত মই বহুতকেইটা প্ৰগ্ৰেম কৰিছোঁ মানে আহিছোঁ মই মানে এনেকুৱাকৈ মই বিশেষকৈ ক'বলৈ মই সুবিধা পোৱা নাই কিন্তু চিনাকি হৈছোঁ আৰু আপোনালোকৰ যিমান সভাৰ প্ৰায় সভাতে মোক সম্বৰ্ধনা জনায় যিটো আপোনালোকৰ বড়ো বেপ্টিষ্ট সন্মিলন যিটো হয় মোটামুটি মই এতিয়ালৈ 6টা বা 7টা মই প্ৰগ্ৰেম মই হেৰি কৰিছোঁ মণ্ডলীত এই আপোনালোকৰ সভাত গৈছোঁ আৰু প্ৰত্যেকটো সভাতে মোক মানে বিশেষকৈ মই তেতিয়া মই শ্বিলঙত আছিলোঁ শ্বিলঙত থকা শ্বিলঙৰ পৰা অহা বুলি মোক প্ৰায় মণ্ডলীতে মোক মানে সম্বৰ্ধনা জনাইছিল আৰু যিখিনি সভা হৈছিল সভাখিনিতো মোক সম্বৰ্ধনা জনাইছিল আৰু এতিয়া মোক বিশেষকৈ এই ওচৰৰ পাজৰ যিকেইজন মানে ওদালগুৰি টাউনৰ ভিতৰত যিকেইটা মণ্ডলী আছে গোটেইকেইটা মণ্ডলী এতিয়া মোক মঙলদৈ বুলি মোক এটা নতুনকৈ তেওঁলোকে মোক এটা স্বীকৃতি দি আছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ ছাৰ ন আপোনাৰ এই কথাৰ কাৰণে আমাৰ পৰা বুজিছোঁ নহ'লে ধন্যবাদ হয় নমস্কাৰ থাকিল সকলোলৈ ধন্যবাদ Thank you.